ট্রাক বেল্টিং এর সাথে। Hey guys, welcome to my new vlog. কলেজৰ পৰা আহি অলপমান শুলো, এতিয়া জিমলৈ যাওঁ। কি যিহেতু আহি পোৱা নাই, কি আনিব যাওঁ। গাইজ এতিয়া আমি জিমত যাই আছোঁ। Twenty minutes later. তুমি কি মাৰিলা? তই মাৰছিয়া? গাইজ ৰিকিয়ে যি বেঞ্চ প্ৰেছ কিমান মাৰছি দেখি আছোঁ ৰ'ব। 10, 10, 10 আৰু 7.5 এফালেও আছে, চব মিলি 75। 3 hours later. Guys, এতিয়া ঘৰত যাম চিন্তা কৰি। Guys, ঘৰত যাওঁ। আজি চেচ আৰু ট্ৰাইচেপ মাৰিলোঁ। গাইজ এটা এক্সিডেণ্ট হ'ব দেখাই আছোঁ। ট্ৰাক বেল্টিং আছে। তই তাকে কি কবি? মই একো নকওঁ, মই গাড়ীত আহিব, মই গাড়ীখন দেখিম আৰু। গাইজ জাগাতে পুলিচ ভিতৰো ভাল হৈছে, কষ্ট হোৱা নাই, ওচৰতে পাইছোঁ। হয় নেকি? কিবা কবি না? পইচা নাই মোৰ, পূজা কৰি নাই এটাও। গাইজ এতিয়া ইয়াত ৰেপিড ঘৰতকৈ আহোঁ। আহি মই আজি ঘৰত যাওঁ। গাইজ ৰেপিড থৈ আহিলোঁ, এতিয়া ঘৰত যাওঁ। আজি এনেই নৰ্মেল এটা জিমত যোৱা ভিডিঅ' বনালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ অন্য এটা ভিডিঅ'ত লগ পাম।